Good morning everyone, welcome to my channel. Etia time hoise 6:20 ahi palu ami Nainital. To etia অকমান বৰষুণ দিছে তাৰ উপৰি বিৰাতে ঠাণ্ডা ইয়াতে. তো আমি সোয়েটাৰ পিন্ধা নাছিলো. এতিয়া কপি আছো আমি তাৰপিছত হাবা আহিছে ইয়াতে. Hello guys, to দেখা পাইছে আপোনালোকে আমি হি পাইছো Nainital. তাৰ পাছত ইয়াতে আমি চাহাবা আহিছিলো. চাহাবা আহি ধুনীয়াটা ভিউ দেখা পাইছো. তাৰ পিছত ভিউ তো বাদে দিও আপুনি এইপিনে চাওক কিমান মাছ আছে ইয়াতে. মাছ চাওক গোটেই পুখুৰীতে গোটেইখিনি মাছ ইয়াতে. ও পেলাই দিয়া কো. তো এতিয়া আমি ক'ত যাওঁ গম নাপাওঁ. যোৱাকালি 8টা বজাৰ পৰা আমি পুৰা জাৰ্ণি কৰি এতিয়া ৰাতিপুৱা 6:20 পাইছোঁ আৰু. তো আজি ক'ত যাম কি কৰিম আপোনালোকক দেখাম. তো যোনে চাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব. তো ইয়াতে বহুত ঠাণ্ডা. मछली देखो मछली ओ शेष ओ हो আমি বৰ্তমান Nainital আহি পাইছো. আহি পাই ইয়াতে চাহ খালো. বিৰাট ঠাণ্ডা আছে ইয়াতে. আৰু তাৰপিছত এইপিনে আৰু পুখুৰীটোত মাছ চাওক কিমান মাছ আছে. ভিউ চাওক ইয়াৰ কি ধুনীয়া. देखो मछली बगा मछली সঁচা কামে ক'ত বগা মাছ দেখা পাইছে এনেকুৱা বগা. Nainitalৰ দৃশ্যৰ কথা ক'ব নালাগে. এয়া আপোনালোকে দেখা পাই আছে ইমান ধুনীয়া পৰিৱেশ আৰু পিনে কুঁৱলী বৰষুণ সমানে দি আছে. তাৰ উপৰি আমি ওপৰলৈ গৈছিলোঁ পাহাৰৰ ওপৰত ৰুম চাবলৈ. তাত নহ'ল আমি আকৌ ৰিটাৰ্ণ আমি মন্দিৰৰ ওচৰত গ'লোঁ. তো আমি আহি পালোঁ ৰুম. আহি পাই গা মূৰ ধুলোঁ. যোৱাকৈ অকণমান ৰেষ্ট লৈ এতিয়া মন্দিৰতে এই দূৰৰ ফালে মন্দিৰ. তো এতিয়া আমি মন্দিৰলৈ বেগ লোৱা নাই. তো ফাইনেলি গাইজ আজি আমি নিম কাৰলি বাবা মন্দিৰ দৰ্শন কৰিম, যিটো মন্দিৰ আমি টিভি বা মোবাইলত চাইছিলোঁ. তো আজি ফাইনেলি দৰ্শন কৰিম. কেনেকুৱা লাগিছে মনত আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ. এয়া হৈছে আপোনালোকে দূৰৰ পৰা হ'লেও সেৱা ল'ব যেনে সকলোৰে ভাল হওক মংগল হওক. তো তাৰপিছত আমি এনেকৈ মন্দিৰ দৰ্শন কৰিব গ'লোঁ. বহুত মানুহ আছে বহুত. তাৰপাছত ভিতৰত সোমালোঁ. আমি ভিতৰত সোমাই দেখা পালোঁ তাত মোবাইল এলাউ নাই. পুৰা মানুহ চাই থাকে. কোনে মোবাইল ওলালে সেই গালি পাৰিব. তাৰপিছত আমি দৰ্শন কৰিলোঁ বাবাৰ প্ৰতিমূৰ্তি. তাৰপিছত ধুনীয়াকৈ আহিলোঁ আমি প্ৰসাদ লৈ আহি আমি বাহিৰত দোকান বহুত এভেইলেবল দোকান আছে. তাৰতো ঘৰৰ কাৰণে কিবা এটা বাবাৰ কিবা এটা চিন হিচাপত লৈ ল'ব লাগিব. তো আহিলোঁ দোকানত. তো আহি মেলি তাৰ পাছত ধৰক আমাৰ হাতততো বেছি টাইম নাই. আমি 4টাত তো গাড়ীত 4টাত আমি ৰুম ওলাব লাগিব ৰুমৰ পৰা. তাৰপিছত 2 ঘণ্টা আকৌ বাছত. তাৰ পাছত আমাৰ আৰু হালবানী যাব লাগিব. তাৰপিছত এতিয়া আমাৰ অকণমান ভোক লাগিব ধৰিছে যিহেতু আমি একো খোৱা নাই. ৰাতিপুৱা আহি পাইছোঁ. আহি পাই তো চাহ খাইছোঁ, বেলেগ একো খোৱা নাই. তো এতিয়া ভাত খালোঁ. ভাত অৰ্ডাৰ কৰিলোঁ. এনেকৈ খাই মেলি আৰু ৰুম খালী কৰি আমি এতিয়া গাড়ী ৰখি আছোঁ, বাছ ৰখি আছোঁ. বাছত আকৌ 2 ঘণ্টা যাব লাগিব. তো ফাইনেলি আমি বাছ উঠিলোঁ. আহি 2 ঘণ্টা মূৰত আহি পালোঁ হালবানী. তো 1000 years later আম কিনিব আহিছোঁ আমি ইয়াতে. আৰু इसका नाम क्या है? बाल मिठाई भी है. बाल मिठाई चॉकलेट मिठाई. चॉकलेट तो আছে কেনে ভাল মিঠাটো বেছি বাৰু.
তো আমি 2 ঘণ্টা মূৰত বাছৰ পৰা নামি এতিয়া চাহ খাব ধৰিছোঁ আৰু তো এয়া হালৱানীৰ গধূলি টাইম চাহ খালোঁ আমি দুটাই তাৰপাছত আজি ভিডিঅ'টো ইমানতে খতম কৰিব টাইম হ'ল আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাইছে যোনে যোনে চাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এয়া ফাইনেল 8টা বাজিলে আমাৰ গাড়ীখনো আহিল আমি বহিলোঁ তো আজি ভিডিঅ'টো ইমানতে খতম কৰিলোঁ